নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি 17 মে'ৰ কেইবাটাও ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে একাধিক চাঞ্চল্যকৰ আপডেট এই মুহূৰ্তত দিবলৈ গৈ আছোঁ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ দেশৰ ৰাজনীতি উত্তাল কৰি কৃষক নেতা ৰাকেশ টিকাইতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে তেওঁ কয় যে দেশৰ মুছলমানক লৈ বিভাজনৰ ৰাজনীতি কৰা হয় কিন্তু বিদেশত সেই মুছলমান দেশসমূহৰ সৈতে বন্ধুত্ব দেখুওৱা হয় তেওঁৰ এই মন্তব্যক লৈ ইতিমধ্যে ৰাজনীতি মহলত সৃষ্টি হৈছে এক ব্যাপক চৰ্চা বুলি কৈছে এটা বিগ ব্ৰেকিং নিউজ সন্তান জন্ম দিলে আপুনি লাভ কৰিব চৰকাৰী ৰাজসাহায্য এবাৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰে ঘোষণা কৰিছে এক নতুন আঁচনি মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে জনাইছে যে তৃতীয় সন্তান জন্ম দিলে গৰ্ভৱতী মাতৃক নগদ 30,000 টকা আৰু চতুৰ্থ সন্তান জন্ম দিলে 40,000 টকাৰ ৰাজসাহায্য দিয়া হ'ব জনসংখ্যা হ্ৰাস ৰোধ কৰাৰ লক্ষ্যৰে এই গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ এবাৰ অসমত পুনৰ চৰ্চালৈ আহিছে NRC প্ৰাক্তন বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়াই অভিযোগ কৰিছে যে হাজাৰ কোটি টকা ব্যয় কৰাৰ পিছতো NRC ডিজিটেল ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তেওঁ কয় যে হেল্পলাইন নম্বৰত ফোন কৰিলে সংযোগ হৈ আন ৰাজ্যৰ পশু চিকিৎসালয়লৈ বিষয়টোক লৈ তেওঁ চৰকাৰক তাৎক্ষণিক তদন্তৰ দাবী জনাইছে দিবলৈ লৈছোঁ আন এটা ডাঙৰ খবৰ তামিলনাডুৰ ৰাজনীতিত নতুন সমীকৰণ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে বিজয়ে নিজৰ মন্ত্ৰীসভাৰ দপ্তৰসমূহ বণ্টন কৰিছে গৃহ আৰু সাধাৰণ প্ৰশাসনৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ নিজৰ হাতত ৰাখি জ্যেষ্ঠ নেতা সেন গুটেনাক অৰ্থ বিভাগৰ দায়িত্ব দিয়া হৈছে নতুন চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজনৈতিক মহলত জোৰদাৰ আলোচনা আৰম্ভ হৈছে পৰৱৰ্তী খবৰ আন্তৰ্জাতিক পৰ্যায়ত বৃদ্ধি পাইছে উত্তেজনা সংবাদ মাধ্যমৰ অনুসৰি অহা সপ্তাহৰ পৰা ইৰাণৰ ওপৰত পুনৰ সামৰিক অভিযান চলোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আমেৰিকা আৰু ইজৰাইলে বৰ্তমান যুদ্ধবিৰতি চলি থাকিলেও নতুনকৈ সংঘাতৰ আকাংক্ষা বিশ্বজুৰি এক চিন্তা সৃষ্টি কৰিছে দিবলৈ গৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী বন্দী সঞ্জয় কুমাৰৰ পুত্ৰ চাই ভাগীৰত পক্সো গোচৰত অভিযুক্ত হোৱাৰ পিছত হায়দৰাবাদত আৰক্ষীৰ হাতত অৰ্পণ কৰা হৈছে মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে আইনৰ আগত সকলো সমান আৰু আইনৰ প্ৰতি সন্মান জনাটো আমাৰ কৰ্তব্য আগবাঢ়িছোঁ আন এক খবৰলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মণিপুৰৰ গোষ্ঠী সংঘাতৰ মূল কাৰণ হিচাপে জনগোষ্ঠীসমূহৰ মাজত বিশ্বাসৰ অভাৱ দোষাৰোপ কৰিছে তেওঁ কয় যে উন্নয়নমূলক ব্যৱস্থাৰ অভাৱ আৰু সামাজিক বৈষম্যই সংঘাত অধিক জটিল কৰি তুলিছে ইফালে নিৰ্বাচনৰ পিছতেই দেশজুৰি মূল্যবৃদ্ধিৰ জোকাৰণি ৰন্ধন গেছ পেট্ৰল ডিজেল গাখীৰৰ পৰা আৰম্ভ কৰি নিতান্ত প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ ফলত মধ্যবিত্ত পৰিয়ালসমূহ সমস্যাত পৰিছে দিবলৈ গৈছে এটা বিগ ব্ৰেকিং নিউজ আনহাতে অসম আৰু পশ্চিমবংগত পুনৰ আৰম্ভ হৈছে বুলডোজাৰ অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উচ্ছেদ অভিযান অধিক জোৰদাৰ কৰি তুলিছে পশ্চিমবংগতো নতুন চৰকাৰ গঠনৰ পিছতে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে এই ঘোষণাৰ পিছতে বহু লোকৰ মাজত উদ্বেগ বৃদ্ধি পাইছে দেশ বিদেশৰ এই ধৰণৰ খবৰবোৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ